নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। মই আজি উপস্থিত আছোঁ নামৰূপৰ এখন একেবাৰে নৈৰ কাষত থকা আৰু পাহাৰৰ কাষত থকা এখন বাগান, এখন সুন্দৰ বাগান, এক সুন্দৰ পৰিৱেশ দেখিছে। এইবিলাক বাগানৰ কাষত এই পাহাৰীয়া ৰাস্তা, পাহাৰ দেখা গৈছে, নামৰূপ পাহাৰটো। আৰু এই বাগানখনৰ নাম হ'ল দিল্লী বাগান। মই দিল্লী বাগানৰ এক বিশেষ চাকৰি সূত্ৰে যোৱাকালি গৈছিলোঁ। এয়া চাওক দিল্লী বাগানলৈ সোমাই যোৱা ৰাস্তা, পাহাৰৰ কাষৰ পৰা সোমাই গৈছে এই ৰাস্তাটো। আৰু এই কাষৰ পৰা সোমাই গৈ অলপ পাছতে গৈ পেলাই আমি এখন স্কুল পামগৈ, য'ত মই মোৰ চাকৰি সূত্ৰে কিছু কথাৰ কাৰণে মই গৈছিলোঁ। আৰু এয়া চাওক, দেখিছে আপোনালোকে, এয়া দিল্লী নৈ। দিল্লী নৈখন এক বিশেষ কাৰণৰ কাৰণে বিখ্যাত যে এই দিল্লী নৈত খুব শিলগুটি পোৱা যায়, শিল পোৱা যায়, শিলৰ বাবে বিখ্যাত। এই নৈখনতো হেনো বোলে শিল খুব তলত আছে, এই শিলৰ কাৰণে বিখ্যাত। আৰু এয়া দেখিছে আপোনালোকে, এয়া পানী যোগান আঁচনি, দিল্লী বাগানৰ মাজত এক পানী যোগান আঁচনি এয়া দেখিছে, বহুত সুন্দৰ এক পানী যোগান আঁচনি। এই পানী যোগান আঁচনিটো চৰকাৰে ইয়াৰ মানুহবিলাকৰ সুবিধাৰ কাৰণে তেওঁলোকে দিছে। আৰু বৰ সুন্দৰ ডাঙৰ এক প্ৰজেক্ট। এয়া চাওক, চৰকাৰে স্থাপন কৰা চাহ বাগিচাবিলাকৰ কাৰণে স্থাপন কৰা এই যিবিলাক মডেল আদৰ্শ বিদ্যালয়, আচলতে আদৰ্শ বিদ্যালয়বিলাক এইবিলাক, ইয়াত সাধাৰণতে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থাকিব। আৰু ইমান সুন্দৰকৈ স্থাপন কৰিছে, ইয়াৰ যিটো আৰ্হি মডেল বৰ ধুনীয়া। আৰু ভৱিষ্যতে ইয়াৰ পঢ়ি ল'ৰা ছোৱালীয়ে ভাল পাব। আৰম্ভ হৈছেহে, আৰু নতুনকৈ শিক্ষাবৰ্ষ 12 মে'ৰ পৰা আৰম্ভ হ'ব বুলি চৰকাৰে জনাইছে। এয়া চাওক, নতুনকৈ কিছুমান কাম চলি আছে ইয়াত, বাউণ্ডেৰী ৱাল বা কিবাকিবি কাম অলপ চলি আছে। আপোনালোকে ভৱিষ্যতে নাহৰকটীয়া নামৰূপৰ এই দিল্লী মডেল স্কুললৈ আপোনালোকে চাবলৈ যাব। বৰ সুন্দৰ পৰিৱেশ, আপোনালোকে যাব, নতুনকৈ স্থাপন হৈছে, আমাৰ বাবে ভাল খবৰ। এয়া দিল্লী আদৰ্শ বিদ্যালয়, বিনামূলীয়া নামভৰ্তি অব্যাহত আছে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ। আৰু ইয়াৰ সুবিধাসমূহ দিছে, কি কি সুবিধা হ'ব সেইবিলাক দিছে। এয়া হ'ল টাই কৃষ্টি কেন্দ্ৰ নামৰূপ। আৰু টাই কৃষ্টি কেন্দ্ৰ নামৰূপ এটা কাৰণে বিখ্যাত যে চুকাফাই আহি নামৰূপতো অস্থায়ী ৰাজধানী পাতিছিল। এয়া চুকাফাৰ প্ৰতিমূৰ্তি দেখিছে। নামৰূপ মানে আমি বুৰঞ্জীত পঢ়িলে পাওঁ, আমি জানো যে নামৰূপ মানে কি, নাম মানে পানী, ৰূপ মানে পাঁচ, অৰ্থাৎ 5টা জলধাৰ নদীৰ সংগমস্থানেই হ'ল নামৰূপ। এয়া চাওক, হাৰনগৰী নামঘৰ, হাৰনগৰী বৰ নামঘৰ ইয়াত দেখিছে আপোনালোকে। নামৰূপ যিহেতু গম পোৱা যায় যে নামৰূপ হাৰনগৰী বুলি বিখ্যাত, হাৰৰ কাৰণে বিখ্যাত, হাড় কাৰখানাৰ কাৰণে বিখ্যাত। আৰু তদুপৰি নামৰূপত APL অৰ্থাৎ আছাম পেট্ৰ'কেমিকেলছ লিমিটেড, থাৰ্মেল আৰু BBFCL আছে, যিহেতু কৈ আহিছোঁ। আৰু তদুপৰি বহু কাৰণে বিখ্যাত। এই আটাইকেইটাকে সাধাৰণতে আমাৰ শ্ৰোতা দৰ্শকে দেখিছে, কিন্তু মই যিকেইটা দেখা নাই, নামৰূপত যিকেইটা আছে সেইকেইটা দেখাবলৈ যত্ন কৰিছোঁ। ধন্যবাদ, সকলোৱে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব।